হেল্ল' এভৰিৱান, এয়া কি মাছ চিনি পাইছেনে আপোনালোকে? এয়া হ'ল কচ মাছ। ইয়াতে মই নিমখ হালধি সানি অকণমান মেৰিনেট কৰি থ'ম। ভালদৰে ধুই লৈছোঁ মই কেইবাবাৰো। ধুই পেলাই এনেদৰে সানি ৰেষ্ট দিছোঁ। এয়া তাৰপিছত কেৰাহীখনত তেল কমকৈ দিছোঁ, দিয়া মাছখিনি উঠাই দিছোঁ। আপোনালোকে জানেই এয়া হ'ল কচ মাছ। কচ মাছৰ নিজে নিজে তেল বহুত ওলায়। এয়া মই এনেদৰে ভাজি ল'লোঁ। এয়া গোটেইখিনি ভাজি হৈ গ'ল। এতিয়া মই এটা পেষ্ট বনাই ল'ম। সেয়া হ'ল 2টা বিলাহী, তাৰপিছত ডাঙৰকৈ এটা পিঁয়াজ, তাৰপিছত গোটা নহৰু আৰু গোটা আদা এনেদৰে কাটি কেৰাহী এটাত বা টাৱাত অকণমান ভাজি লৈছোঁ কেঁচা ভাৱটো যোৱালৈকে। তাৰপিছত মিক্সাৰ গ্ৰাইণ্ডাৰত পিচি লৈছোঁ। তাৰপিছত এয়া কেৰাহীখনত তেল দি পেষ্টটো দি দিছোঁ। তাৰপিছত অকণমান সৰিয়হ দিছোঁ আৰু দিছোঁ জিৰা আৰু অকণমান ধনিয়া গুড়ি, হালধি গুড়ি এনেদৰে লৰাই লৈছোঁ। অকণমান পানী দি পেলাই গতিকে আধা ফ্ৰাই কৰা থাকেই। এতিয়া অকণমান লাল মিৰ্চৰ গুড়া দিছোঁ, কাশ্মীৰী লাল মিৰ্চ, আৰু শেষত দিছোঁ নিমখ দি পেলাই মই এনেদৰে পানী দি দিছোঁ, অকণমান উতল অহা পানী। পানীখিনি উতল অহাত মই মাছ দি দিছোঁ, কচ মাছ ভাজি থোৱা। তাৰপিছত মই এয়া ধনিয়া কাটি দিছোঁ এনেদৰে। তাৰপিছত অকণমান উতলিবলৈ দিম ঢাকনি এখন মাৰি। এয়া হ'ল মান ধনিয়াৰ পাত মই 3 খিলামান কাটি দিছোঁ, ধুনীয়া গোন্ধ ওলায় এনেদৰে। তাৰপিছত দিছোঁ মই এয়া ছানৰাইজৰ চাহী গৰম মছলা। এয়া অকণমান গতিকে কচ মাছৰ গোন্ধ এটা থাকে, এই গোন্ধটো যাবলৈ। এয়া খাবলৈ বৰ সোৱাদ হৈছিলে। আপোনালোকে যদি এনেদৰে বনাই খোৱা নাই তেনেহ'লে প্লিজ এবাৰ বনাই খাব। এয়া ৰেডি হৈ গ'ল। যদি মোৰ ভিডিঅ'সমূহ চাই ভাল লাগে তেনেহ'লে প্লিজ লাইক, কমেণ্ট, ফ'ল' এণ্ড ছাবস্ক্ৰাইব মাই চেনেল। থেংক ইউ ফৰ ৱাচিং এণ্ড থেংক ইউ ভেৰি মাছ। এয়া লাষ্টত মই ধনিয়া পাত আৰু কেঁচা জলকীয়াৰে গাৰ্নিচিং কৰি দিছোঁ। এয়া মই পেষ্টত জ্বলাও অকণমান দিছিলোঁ। থেংক ইউ।